My brothers and sisters, सभी को जय मसीह की praise the Lord ইছু সহায় মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আৰু পুনৰবাৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি আৰু কেইটামান ঘণ্টাৰ পাছত আমি এটা নতুন বছৰত প্ৰৱেশ কৰিম কেলেণ্ডাৰ সলনি হ'ব কিন্তু ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ কেলেণ্ডাৰ সলনি কৰিলে একো নহ'ব আমাৰ কিছুমান মাইণ্ডছেট সলনি কৰিব লাগিব ৰাইট মই সদায় কওঁ নাথিং উইল চেঞ্জ ইফ নাথিং চেঞ্জ নাথিং উইল চেঞ্জ ইন ইউৰ লাইফ ইফ নাথিং চেঞ্জ যদি আপুনি একো পৰিৱৰ্তন নকৰে আপোনাৰ জীৱনত একো পৰিৱৰ্তন নহ'ব আপোনাৰ লাইফ আপুনি একেটা কামকে যদি আপুনি কৰি থাকিব 2023 চনত আপুনি যি কাম কৰি আছিলে সেই একেটা কামকে যদি আপুনি 2024 চনতো কৰিব তেনেহ'লে আপুনি ৰিজাল্ট একেই পাব তাৰ ৰিজাল্ট আপোনাৰ একে হ'ব যি ৰিজাল্ট আপুনি এই বছৰ মানে 2023 চনত আপুনি পালে হালেলুয়া মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ আপুনি যদি আজি ভাল আপুনি your life is a result of your decision আজি আপুনি যেনেকা অৱস্থাত আছে আজি আপুনি যি সিচুৱেশ্যনতে আছে সেই সিচুৱেশ্যনতে থকাৰ যেটো ৰিজন যেটো কাৰণ হৈছে আপোনাৰ সিদ্ধান্ত My brothers and sisters, every decision have a result. প্ৰত্যেকটো সিদ্ধান্ত যেটো সিদ্ধান্ত আমি লওঁ যেটো চইচ আমি প্ৰত্যেক দিনে কৰোঁ সেই চইচ বা সিদ্ধান্তৰ ৰিজাল্ট হয়তো আমি সেই সময়তে নাপাব পাৰোঁ ওকে আজি মই কিবা সিদ্ধান্ত লৈছোঁ আৰু সিদ্ধান্তৰ ৰিজাল্ট হয়তো আজি মই নাপাব পাৰোঁ কিন্তু এই সিদ্ধান্তৰ ৰিজাল্ট মই হয়তো ফিউচাৰতে নিশ্চয় পাম So আজি যদি আপুনি ভাল জায়গাত আছে বা ভাল অৱস্থাত আছে তাৰ মানে আপুনি পাষ্ট লাইফত মানে অতীতত কিছুমান ভাল সিদ্ধান্ত লৈছিল তাৰ কাৰণে আজি আপোনাৰ পজিশনটো বা আপোনাৰ জীৱনটো ভাল অৱস্থাত আছে কিন্তু যদি আপোনাৰ অৱস্থা যদি ভাল নাই যদি আপোনাৰ লাইফতে তেনেকা আপুনি যেনেকৈ ভাবিছিলে তেনেকা অৱস্থা যদি আপুনি নাই তেনেহ'লে আপোনাৰ সিদ্ধান্ত লোৱাত কিছুমান গড়বড়ি হৈছে আৰু যদি বৰ্তমান অৱস্থা যদি যেটো সিচুৱেশ্যনতে আজি আপুনি আছে যদি ভাবিছে যে এই সিচুৱেশ্যনতে মোৰ থাকিব নালাগে তেনেহ'লে ইউ হ্যাভ টু টেক সাম ডিসিশন মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ দ্য ডিসিশন যেটো সিদ্ধান্ত আজি আপুনি ল'ব এই সিদ্ধান্ত আপোনাৰ কেইটামান বছৰৰ পাছত তাৰ ৰিজাল্ট আপুনি নিশ্চয় পাব So my brothers and sisters you have to take some decision today মই নাজানো কেনেকৈ সিদ্ধান্ত ল'ব আপুনি কালিৰ কাৰণে ৰৈ নাথাকিব 1 তাৰিখে ৰাতিপুৱা মই সিদ্ধান্ত ল'ম 1 জানুৱাৰী তাৰিখে মই ৰেজলিউশ্যন ল'ম এইটো কৰিম হেনেকা don't wait for that right now you have to take some decision মাত্ৰ কেলেণ্ডাৰ সলনি কৰিলে একো নহ'ব you have to change your mindset also my brothers and sisters বাইবেলতে কৈ আছে Matthew chapter 6 first seek his kingdom and his righteousness so এই বছৰ you have to seek his kingdom and his righteousness ঈশ্বৰৰ সৈতে ৰিলেশ্যনশ্বিপ বিল্ড আপ কৰিবৰ কাৰণে okay you have to take a decision it's a decision আৰু সিদ্ধান্ত নোলোৱাটো এটা সিদ্ধান্ত হয় brothers and sisters so আপুনি আজি মই এটা সিদ্ধান্ত ল'ব লাগিব যে এই বছৰ মই ঈশ্বৰৰ ধাৰ্মিকতা তেওঁৰ ৰাজ্যৰ কাৰণে মানে চেষ্টা কৰিম seek his kingdom and his righteousness okay and my brothers and sisters Philippians chapter 2 verse Ephesians chapter 5 verse 2 লিখা আছে the since you are children of God যেহেতু আপোনালোকে ঈশ্বৰৰ সন্তান হয় ঈশ্বৰৰ সন্তানৰ নিচিনা জীৱন যাপন কৰে so you have to live like son of God আপুনি এনেকৈ জীৱন যাপন কৰিব লাগিব যে আপুনি ঈশ্বৰৰ সন্তান amen জগতৰ অনুৰূপ নহ'ব বুলি কৈ আছে বাইবেলে আৰু আজি দুখৰ বিষয় বহুত ইউথবিলাক বহুত যুৱক যুৱতীবিলাক জগতৰ অনুৰূপে হৈ আছে আমাক কৈ আছে যে ঈশ্বৰৰ সন্তান যেহেতু আপোনালোকে হয় তো ঈশ্বৰৰ সন্তানৰ নিচিনা জীৱন যাপন কৰিব লাগে কিন্তু বহুত যুৱক যুৱতীবিলাকে এতিয়া ঈশ্বৰৰ সন্তান হৈও জগতৰ অনুৰূপ হৈ আছে যোৱা বছৰ যি কৰিলে আপোনালোকে অহা বছৰ কেনেকৈ নকৰিব যদি আপুনি আপোনাৰ লাইফটো ভাল বেটাৰ হ'বলৈ বিচাৰি আছে ৰাইট জন chapter 2 লিখা আছে যে যিবিলাকে কয়
যিবিলাকে নিজকে কয় যে মই ঈশ্বৰ যীশুখ্ৰীষ্টৰ আছোঁ, তেনেহ'লে তেনেকুৱা ব্যক্তি যীশু যেনেকৈ জীৱন যাপন কৰিলে তেনেকৈ জীৱন যাপন কৰিব লাগে। চ' যদি আজি যদি আপুনি কয় যে মই খ্ৰীষ্টান হয়, মই খ্ৰীষ্টৰ যীশুখ্ৰীষ্টক অনুকৰণ কৰোঁ, আই এম দ্য ফলোৱাৰ অফ জিজাছ ক্ৰাইষ্ট, তেনেহ'লে আপুনি যীশু যেনেকৈ জীৱন যাপন কৰিছিলে, যীশুখ্ৰীষ্ট যেনেকৈ জীৱন যাপন কৰিছিলে, যীশুখ্ৰীষ্টৰ নিচিনা আপুনি জীৱন যাপন কৰিব লাগিব। টক লাইক জিজাছ, ৱাক লাইক জিজাছ, think like Jesus taught. My brothers and sisters, এই বছৰ আপোনাৰ বহুত ইচ্ছাবিলাক আছে, বহুত মনৰ বাঞ্ছাবিলাক আছে, ৰাইট? কিন্তু বাইবেলটোৱে কি কৈছে? Delight in the word of God. Delight in the word of God and he will fulfill the desire of your heart. ঈশ্বৰৰ বাক্যত আনন্দিত হওক, তেতিয়াই তেওঁ আপোনাৰ মনৰ বাঞ্ছাবিলাক পূৰ কৰিব। চ' মাই ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, পুনৰবাৰ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকে একো পৰিৱৰ্তন নকৰে আপোনাৰ জীৱনত একো পৰিৱৰ্তনেই নহ'ব। আৰু সদায় মনত ৰাখিব, প্ৰত্যেকটো সিদ্ধান্তৰ এটা ৰিজাল্ট থাকে। এণ্ড your life is the result of your decision. May God bless you.